বিবাহ এক সামাজিক বান্ধোন। আমাৰ কিন্তু ছোৱালীৰ জীৱনটো কিন্তু দেই, যিখন ঘৰতে সৰুৰে পৰাই ডাঙৰ দীঘল হ'লোঁ সেইখন ঘৰে পিছলৈ গৈ পৰৰ ঘৰ হৈ যায়গৈ আৰু এখন বেলেগৰ ঘৰখনকৈ গৈ পেলাই মানে মানুহজনৰ ঘৰখনেই হৈ যায় নিজৰ ঘৰ। ওচৰৰে বিয়া আছিলে, জোৰোণ সেই যাবলৈ ওলাওঁতেহে মই পাইছোঁগৈ। সন্মুখৰ ঘৰৰ বিয়া যদিও সময় নিমিলিলেকৈ গৈ এয়া জোৰোণ যাবলৈ ওলাওঁতে সেৱা কৰি থকা অৱস্থাতে মই পাইছোঁগৈ। দেখিছেনে ইমান ধুনীয়া ডেক'ৰেশ্যন, সঁচাই খুব ভাল লাগিছে। ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া সকলো ছোৱালী এদিন নহয় এদিন বিয়া হৈ যাবই লাগিব। মোৰো এজনী ছোৱালী। কথাটো কিন্তু যেতিয়া মনত পৰে, যেতিয়া ভাবোঁ ছোৱালীজনীক লৈ পেলাই বুকুখন কিবা বিষাই যায়গৈ। ছোৱালীৰ মাকবিলাকে নিশ্চয় বুজি পাইছে। এয়া হৈছে ৰাতিৰ ভিডিঅ'। এয়া কইনা ওলাই আছে, দৰা শিৱসাগৰৰ যিহেতু আহি আছে, অলপ দেৰি হৈছে। কইনাক ৰেডি কৰাই আছে সকলোৱে। এয়া কোনদিনাখনৰ ভিডিঅ' গম পাইছেনে? এয়া হৈছে আঠমঙলাৰ ভিডিঅ'টো মানে ভিডিঅ'খিনি বহুত কমকৈ কৰিছোঁ দেই, মানে গোটেইখিনি দেখুৱাব পৰা নগ'লে। এয়া দেখিছেনে ছোৱালীয়ে মাকক আঠমঙলা 8 দিনৰ পিছত লগ পাইছে। সঁচাই খুব দুখ লগা দৃশ্য এইটো, মানে মাকেও কিমান মানে ছোৱালীৰো মাকৰে মৰম চেনেহ দেখিলে আমাৰো সেই দিনবোৰলৈ মনত পৰি যায়গৈ। আমিও নিজৰ ঘৰখন এৰি পেলাই এতিয়া আছোঁহি, তথাপিও দেখোন সেইখন ঘৰতকৈ এতিয়া থকা ঘৰখনহে দেখোন নিজৰ নিচিনা, নহয় জানো বাৰু? এইগৰাকী হৈছে আমাৰ কইনা। আৰু দেখিছেনে আঠমঙলা দিনাখন আমাৰ ঘৰত চিকু গৈও হাজিৰ, ভঙা ভৰিয়ে গৈ পেলাই তাত উপস্থিত, একেবাৰে ভিতৰতহে গৈ পেলাই সি বহিছে বেচেৰাটো। আমি যেনি যাওঁ আমাৰ পিছে পিছে। বাকী ভিডিঅ'টো পাই কেনেকুৱা লাগিলে জনাব দেই।